हेलो एभ्रिवान কি খবৰ আপোনালোকৰ নিশ্চয় ভাল মই আজি আপোনালোকৰ বাবে এখন অতি সোৱাদযুক্ত কঁঠালৰ তৰকাৰী লৈ আহিছো আপোনালোকে নিশ্চয় আগতে বনাই খাইছে বাৰু হয়তো কিছুমানে খোৱা নাই যদি বনাই খোৱা নাই তেনেহলে কেনেকৈ মই কঁঠালৰ তৰকাৰীটো বনাইছো আহকচোন চাও প্ৰথমে মই আমাৰ গছত লাগি থকা কঁঠালটা কাটি আনিলো খুব সুন্দৰ এতিয়া কঁঠালবোৰ খাবা বেছি ভাল হৈছে অলপ পুৰত হৈছে বাৰু একদম কোমলীয়াও হৈ থকা নাই এনেকুৱা সময়ত খাবলৈ বেছি সোৱাদ হয় কঁঠাল এটা মই কাটি আনিলো কাটি আনি তাক ধুনীয়াকৈ কিছু সময় মই ৰাখি থলো আঠাবোৰ যাবৰ কাৰণে তাৰ পিছত কঁঠালটো কি কৰিলো লৈ ললো মই লৈ মূৰটো অলপ কাটি দি থৈছিলো থৈ হাতখনত অকমান মিঠা তেল সানি লৈছো হাতখন আৰু যিখন কাটিবলৈ কটাৰী ল সেইখনত অকমান তেল সানি ল'ব তাৰ পিছত কঁঠালটো কাটা কাম এতিয়া বাৰু কঁঠালটো কাটিবলৈ টেবুল খানত মই কি কৰিলো হান প্লাষ্টিক ভৰাই লৈছো কিয়নো আঠা লাগিলে বহুত মানে দিগদাৰ হয় ন সব বাচন চাচনত লাগি গলে দিগদাৰ হৈ যায় কঁঠালৰ আঠা লাগি ধৰে সেইকাৰণে মই এনেকৈ মিঠা তেল সানি লওঁ তাৰ পিছত আঠাটো এনেকৈ নালাগে বাৰু তাৰ পিছত কি কৰিলো মই কঁঠালটো এনেকৈ টুকুৰা টুকুৰা কৰি ললো অলপ সৰু সৰুকৈ তিনিটা টুকুৰা কৰিলো এটা কঁঠালৰ পৰা তিনি টুকুৰা মানে যেনেকৈ মন যায় তেনেকৈ কাটি ল'ব পাৰে কঁঠালটো কাটাত বাৰু একো নাই তাৰ পিছত কাটি লৈ সৰু পিচ কৰি ল'ম লৈ বাকলিটো গুচাবলৈ যেতিয়া ভাল হয় নহলে গোটেই হাতখন ইউজ কৰিলে আঠাবোৰ চাৰিওফালে লাগিব পাৰে সেইকাৰণে মই মাত্ৰ দুটা আঙুলি এনেকৈ লগাই কেনে সেই কাটো তেতিয়া আঠাবোৰ চাৰিওফালে নালাগে হাতত অলপ থাকে কঁঠালৰ এটা কমই নতুন যিটো ফ্ৰেছ কাটি আনিছো আঠাটো অলপ বেছি থাকে তাৰপিছত কঁঠালৰ বাকলিবোৰ ধুনীয়াকৈ মই গুচাই ল'ম বাকলিটো গুচোৱা হ'লে মাজৰ ডিলাডালো মই কি কৰি আছো কাটি লৈছো কঁঠাল বনালে সদায় মাজৰ ডিলাডাল আৰু বাকলিটো অলপ মোটাকৈ কাটি দিব লাগে নহলে এইখিনি থাকিলে কি হয় ইমান সোৱাদ পোৱা নাযায় বাৰু বনাওতে খুব বেছি সফট নহয় বস্তুখিনি কঁঠালৰ যিটো পিচ সেইটো সেইকাৰণে এনেকৈ বেছিকৈ মোটাকৈ কাটি দিওঁ দিলে খুব ভাল হয় মাজৰখিনি থাকিলে তাৰপিছত এনেকৈ কঁঠালটো মই সম্পূৰ্ণ গোটেই কঁঠালৰ পৰা সৰু সৰু টুকুৰা কৰি এনেকৈ বাকলিবোৰ গুচাই গৈছোঁ অতি সহজভাৱে গুচাইছোঁ ইমান একো দিগদাৰ হোৱা নাই বাৰু বতৰত এনেকৈ কঁঠাল বাৰু কোনে কোনে খাই ভাল পায় আৰু যদি আপোনালোকে নিৰামিষ খাইতো আৰু ক'বই নালাগে বহুতে বেছি সোৱাদ হয় খাবলৈ মাংসৰ নিচিনা হৈ যায় তৰকাৰীটো ভালদৰে বনালে আমি অলপ মছলা ইউজ কৰি কিন্তু চব্জি বনাই খাব পাৰি এনে সাধাৰণভাৱেও বনাই খাব পাৰি মছলা ইউজ নকৰাকৈ কেতিয়াবা এনেকৈও মই খাই পাইছোঁ এনেকৈও টেষ্টি হয় খাবলৈ কঁঠালটো কাটি এতিয়া মই কি কৰিম স্কুৱেৰ চাইজত ধুনীয়াকৈ পিচ কৰি লৈছোঁ গোটেইখিনি পিচ কৰি ল'ম পিচ কৰি লৈ তাৰপিছত কি কৰিম মই অকণমান গুটি হৈছে বাৰু গুটি হ'লেও একো নাই এতিয়া মই এটা বাউলত লৈ তাক ভালদৰে ধুই ল'ম ধুই কিছুমানে নিমখ পানীত তিয়াই থয় মই বাৰু তিয়াই নথওঁ তেনেকৈ দুটা আলু দি দিছোঁ লগত মই আলুটো 4 পিচ কৰি এনেকৈ দি দিলোঁ দি কেনে এতিয়া কি কৰিম ভালদৰে ধুই লৈছোঁ যেতিয়া প্ৰেছাৰ কুকাৰত দি দিম মই এটা হুইচেল মাৰি ল'ম কুকাৰত গোটেইখিনি কুকাৰত দি ল'ম দি ল'লে তেতিয়া আকৌ বেছি সফট হয় ধুনীয়াকৈ সিজি যায় নিমখটো সোমাই যাব ইয়াত অকণমান নিমখ দি দিম বইল কৰোঁতে নিমখ আৰু হালধি গুড়ি এই দুটা বস্তু মই দি ল'লোঁ দি লৈ ইয়াত পানী দি এতিয়া মই কি কৰিম এটা চিটি মাৰিবলৈ দিম এটা চিটি যেতিয়ালৈ মাৰে তেতিয়ালৈ মছলাখিনি মই ৰেডি কৰি ল'ম মছলাৰ বাবে আদা নহৰু আদা আৰু নহৰু মই বাকলি গুচাই লৈছিলোঁ এইখিনি মই এতিয়া কি কৰিম তাৰ ধুনীয়া পেষ্ট বনাম আদা নহৰুৰ লগত ইয়াত দিছোঁ মই গোটা জিৰা অলপ দিছোঁ তাৰপিছত দিম মই জালুকো দি দিছোঁ গোটা জালুক মই প্ৰায়ে তৰকাৰীত মানে গোটা মছলাবোৰ ইউজ কৰোঁ গোন্ধটো খুব ধুনীয়া হয় সেইকাৰণে খাবলৈ টেষ্ট বেছি ভাল হয় তাৰপিছত মই ইয়াতে দিছোঁ লং ইলাচি দালচেনি এনেকৈ মিলাই গৰম মছলা অলপ দি দিছোঁ লগত একেলগে মানে পেষ্ট বনাই লৈছোঁ তাৰপিছত কি কৰিম অন্য এটা জাৰত মই কি কৰিলোঁ বিলাহী সৰু বিলাহী লৈছোঁ মই 4টা 2টা ল'লে হৈ যায় ডাঙৰ হ'লে কিন্তু মোৰ ওচৰত সৰু বিলাহী আছিলে আৰু কেইটামান কাজু মই তিয়াই দিছিলোঁ কাজু কেইটামান ইয়াত দিম আপোনালোকে কাজুৰ সলনি দৈ থাকিলে দৈ গাখীৰ ইউজ কৰিব পাৰে আমাৰ ঘৰত ছোৱালী দৈ গাখীৰ নাখায় আমি কাজু বাদাম ইউজ কৰিছোঁ টেষ্টটো হয় তাৰপিছত কেৰাহীখন গৰম হ'ব দি তাত দি দিলোঁ সৰহকৈ মিঠা তেল তেলখিনি দি এতিয়া মই তাত কি কৰিম তেল গৰম হ'লে তেজপাত দি এতিয়া মই ইয়াত কি দিম কাটি ৰখা পিঁয়াজ 3টা পিঁয়াজ মই আগতে চাফা কৰি কাটি ৰাখিছিলোঁ সেই পিঁয়াজ 3টা দি দিলোঁ ইয়াতে পিঁয়াজ 3টা দি খুব ভালদৰে লৰাই ল'ম পিঁয়াজ 3টা ভাজি ল'ম তেলত ভাজি অকণমান ভজা হোৱাৰ পিছত লাৰি যোৱাত তাৰপিছত ইয়াত মই কি কৰিম নিমখ অলপ
দি দিছোঁ নিমখ অলপ দিলে পিঁয়াজ ভাজিবলৈ খুব সোনকালে মানে ভাজা হয় পিঁয়াজখিনি আৰু জ্বলি যোৱাৰ ভয় নাথাকে কেতিয়াবা বেলেগ কাম কৰি থাকিব পাৰি পিঁয়াজখিনি সেইকাৰণে মই আগতে নিমখ দি লওঁ এতিয়া মই আগতে বটি লোৱা যিখিনি মছলা আছে তাৰ মছলাখিনি মই 2 চামুচ ইউজ কৰিলোঁ ইয়াতে 2 চামুচ দি দিলোঁ 4 চামুচেৰে দিয়াকৈ মই সুন্দৰকৈ লৰাই লৈছোঁ তেল যেতিয়ালৈকে নিজে দি এইখিনি ভালকৈ মিলাই ল'ম অলপমান পানী দিছোঁ মই আটাইখিনি মছলা সিজি যাবলৈ পিঁয়াজৰ লগত মিক্স কৰি ধুনীয়াকৈ সুন্দৰকৈ সিজিব মছলাখিনি ধুনীয়া হৈছে এতিয়া মিক্স হৈ গ'ল তাত এতিয়া মই কি কৰিম আগতে যিখিনি পেষ্ট বনাই ৰাখিলোঁ এয়া কাজু আৰু বিলাহীখিনি সেইখিনিও মই ইয়াত এড কৰি দিলোঁ এড কৰি দি আকৌ মই লৰাইছোঁ ধুনীয়াকৈ মিক্স কৰি ল'লোঁ ভালদৰে মিক্স কৰি লৈ ইয়াত মই আকৌ যিখিনি মই কঁঠাল আৰু আলু বইল কৰি ৰাখিছিলোঁ সেইখিনি ইয়াত মই দি দিলোঁ এতিয়া খুব ভালদৰে লৰাই দি কিছু সময় ভাজি এনেকৈ মই লৰাই ৰাখিম কিছু সময় সম্পূৰ্ণ মছলাটো লাগি যোৱাকৈ এনেকৈ মই লৰাম কিছু সময় জুই কম কৰি দি কিছু সময় এনেকৈ মই লৰাই হোৱাৰ পিছত কি কৰিম অকণমান পানী মই ইয়াত কৰি দিম দি ঢাকনি লগাই দিম এনে 5 মিনিটমানৰ বাবে মই ঢাকনি দিম তাৰপিছত ঢাকনিটো গুচাই দি আকৌ ভালদৰে লৰাম বস্তুখিনি খুব ভালদৰে মিক্স চব হোৱালৈ আৰু মছলাবোৰ ভিতৰত সোমাই যোৱালৈ এনেকৈ মই লৰাই দিম জুইটো অলপ কমাই ৰাখিম তেনেকৈ লৰাই যেতিয়া খুব ভালদৰে উতলিব আটাইখিনি মিক্স হৈছে আলুখিনিও তাৰ ভাঙিয়ে গ'ল আধা কঁঠালখিনিও ধুনীয়াকৈ এৰি গৈছে পাৰাবোৰ এতিয়া মোৰ এনেকৈ হৈয়ে যাব কঁঠালৰ তৰকাৰী অলপ কচুৰি মেথি দি দিলোঁ মই কচুৰি মেথিখিনি দিয়াৰ এটা গোন্ধ খুব ধুনীয়া আহিব সেইকাৰণে দি দিলোঁ মই নিদিলেও একো নাই বাৰু আপোনালোকৰ এতিয়া মোৰ মানে কঁঠালৰ তৰকাৰী ৰেডি হৈ গ'ল ভাত বা ৰুটি যিহৰ লগত মন যায় আপোনালোকে চাৰ্ভ কৰিব পাৰে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ নেক্সট এটা ভিডিঅ'ত আকৌ লগ